নমস্কাৰ ফ্ৰেণ্ডছ, সকলোকে স্বাগতম জনাইছোঁ নিউজ মাইণ্ড 24 চেনেললৈ। সমগ্ৰ দেশক নিজৰ কোকিল কণ্ঠেৰে মহচন্ন কৰি ৰখা গায়িকা লতা মংগেশকাৰ আৰু নাই। লতা মংগেশকাৰৰ জন্ম হৈছিল 1929 চনৰ 28 ছেপ্টেম্বৰত ইন্দোৰ চহৰত। লতাজীয়ে 30টাৰো অধিক ভাষাত কণ্ঠ দিছিল আৰু তেখেতে 1000ৰো বেছি ভাৰতীয় ছবিত গান গাইছে। ভগিনী আহা ভছলৰ লগত চলচ্চিত্ৰ গায়িকা হিচাপে লতাই সক্ৰিয়ভাৱে কাম কৰিছে। ভাৰতীয় উপমহাদ্বীপৰ লগতে সমগ্ৰ পৃথিৱীতে লতা মংগেশকাৰৰ যাদুকৰী কণ্ঠত শ্ৰোতা বিয়পি আছে। টাইম পত্ৰিকাই তেওঁক ভাৰতীয় নেপথ্য সংগীতৰ অপৰিহাৰ্য আৰু একচ্ছত্ৰী সামগ্ৰী আখ্যা দিছিল। মধ্যপ্ৰদেশৰ ইন্দোৰ চহৰত পণ্ডিত দীননাথ মংগেশকাৰৰ সুপুত্ৰী লতাজীয়ে জন্মগ্ৰহণ কৰিছিল। দেউতাক আছিল মঞ্চশিল্পী তথা গায়ক। 5 বছৰ বয়সতে দেউতাকৰ লগত লতাজীয়ে শিশু অভিনেত্ৰী ৰূপে মঞ্চত অভিনয় কৰিছিল। 7 বছৰ বয়সৰ পৰা লতাজীৰ লালন পালন মহাৰাষ্ট্ৰত কৰা হয়। 8টাকৈ দশক জুৰি 30টাতকৈ অধিক ভাষাত গান গাই সংগীতৰ জগতখনত আজিও আধিপত্য বজাই ৰাখিছিল লতাজীয়ে। তেখেতেই হৈছে একমাত্ৰ ব্যক্তি যাৰ নামত জীৱিত অৱস্থাতে পুৰস্কাৰ প্ৰদান কৰা হয়। লতা মংগেশকাৰৰ প্ৰথম নাম আছিল হেমা। 5 বছৰ বয়সত তেখেতৰ নাম লতা বুলি ৰখা হয়। সৰুৰে পৰা সংগীতৰ প্ৰতি প্ৰবল আগ্ৰহী লতাই 13 বছৰ বয়সতে হেৰুৱাইছিল পিতৃক। পিতৃৰ মৃত্যুৰ পাছত অনিচ্ছা সত্ত্বেও তেখেতে ছবিত অভিনয় কৰিবলৈ আৰম্ভ কৰিছিল। 1942 চনত তেওঁ প্ৰথম অভিনয় কৰা ছবিখনৰ নাম আছিল পাহেলি মংগা গোৰ। একেটা বছৰতে তেওঁ মাৰাঠী ছবি কিটি হাছাৰত প্ৰথম কণ্ঠ নিগৰাইছিল। সেয়াই আৰম্ভণি। তেতিয়াৰ পৰা আৰু পিছলৈ ঘূৰি চোৱা নাই লতা মংগেশকাৰে। সংগীতক সাৰথি কৰি আজীৱন অবিবাহিত এই মহান শিল্পীগৰাকী সুধাকণ্ঠৰ সৈতে কেইবাটাও অসমীয়া গীততো কণ্ঠ নিগৰাইছিল। সুধাকণ্ঠৰ সৈতে অতি সুসম্পৰ্ক আছিল লতা মংগেশকাৰৰ।